ফটোগ্ৰাফীৰ কামত আজি আমি দুলিয়াজানত এটা তুলনি বিয়া কভাৰ কৰিবলৈ ওলাই আছিলো। আহক আজিৰ দিনটো কেনেকৈ পাৰ হ'ল দেখক। বাইকৰ টেংকত মোৰ ইনষ্টাগ্ৰাম হেণ্ডেল। মই আৰু পল্লৱ ভাই বাইক ৰাইড ষ্টাৰ্ট কৰিলো। দুলিয়াজান টাউন পাৰ হৈ ফাইনেলি ক্লায়েণ্টৰ ঘৰত পালো। গেটত এটা ধুনীয়া ৱেলকাম বৰ্ড দেখি ভিতৰত সোমালো। পেণ্ডেল প্ৰায় খালী, চেয়াৰ লগোৱা চলিছে। চকুত পৰিল এটা মস্ত ডাঙৰ কুলাৰ। অলপ ফ্ৰেছ হাৱা খালো। তাৰপিছত আমাৰ কেমেৰা ৰেডি কৰিলো। তাৰপিছত ডেকৰেশ্যন শ্বুট ললো আৰু এতিয়া পানী তুলিবলৈ ওলাই আহিল। এইফালে পল্লৱ ভাইক এটা ফ্ৰেম ছেট কৰি দিলো। আহি চালো এইফালে পানৰ দোকান, এইফালে কফি পকৰা, মুড একেবাৰে ছেট হৈ গ'ল। লাহে লাহে তুলনি বিয়াৰ নিয়মবোৰ ষ্টাৰ্ট হ'ল। এইফালে বৰষুণ, এইফালে শ্বুটিং, মাজত আমাক কফি, বুন্দিয়া আৰু বিস্কিট দিলে। সেইটো খাই আকৌ কামত লাগিলো। গেষ্টবোৰ আহিব ধৰিলে আৰু আমি ফুড ৰুমৰ ক্লিপ ল'বলৈ গ'লো। মিঠাই দেখি চকু আটকি গ'ল। কিবা বেলেগ ধৰণৰ মিঠাই এটা বনাইছিলে। নাম আছিল ব্ৰেড পুডিং। পিছে টেষ্টি আছিল কিন্তু। তাৰপিছত আকৌ শ্বুটিং ষ্টাৰ্ট। মাজতে এজনী আন্টি পুলিচ ইউনিফৰ্ম পিন্ধি এনেকুৱা ডান্স কৰিলে, হাঁহি ৰখাবই নোৱাৰিলো। শেষত কইনাৰ পৰ্ট্ৰেট ললো। পল্লৱ ভাই এইফালে লৈ আছে চিনেমেটিক ক্লিপ আৰু ফাংচনৰ শেষত চবে মিলি ডান্স কৰিলে। এনেদৰে আকৌ এটা সুন্দৰ দিন মেমৰিজত এড হৈ গ'ল। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, কমেণ্ট কৰিব। আকৌ লগ পাম। আজিলৈ আহিছো। ৰাধে ৰাধে।